অকলে অকলে যাবি কলৈ এই ব্ৰেক মাৰ এতিয়া দিনে ৰাতিতে দিনতে যদি ৰাতিৰ গীত গাওঁ মানুহে মোক মাতাল কৰোঁগে আবে মদ খাব পাৰোঁ কিন্তু মাতাল নহয় দেখা নাই চব খোজকাঢ়ি আছো বে বেলিনে Yes, বেলিয়ে one man army মা কসম বেলি আৰু মোৰ মাজত তামাম মিল আছে বে ময়ো অকলে থাকি ভাল পাওঁ একেদৰে বেলিও মই যেনেদৰে চেম টাইমত মদ খাই চেম টাইমত গুচি আহোঁ ঠিক একেদৰে বেলিও চেম টাইমত ওলাই চেম টাইমত গুচি যায় এই হাৰামি দিনটোৰ তামাম লেভেল বে মন গ'লে ওলাব মন নগ'লে নোলায় যেতিয়া ওলাব নহয় মা কসম মন্ত্ৰী MLAৰ দৰে লগত আংগুল পাংগুল নোহোৱাকৈ ওলাবই নোৱাৰে বে মই ভুল কৈছো নেকি কিবা না একদম ঠিক কথা কৈছো আবে মদ খালেও মোৰ দিমাগটো ঠিকেই চলে নচলে মোৰ এনেকে এনেকে ককটেল কৰি খালেহে মোৰ মদ খোৱা যেন লাগে হাই ৰে হাই মোৰ এই মদৰ খাতিত বহুত মদাহী দেখিছো কিন্তু তোৰ দৰে মদাহী দেখা নাই মানুহ সদায় কমন নহয় আনকমন হল ময়ো আৰু মালটো অলপ তেনেকাই হাই ৰে হাই আমি এইবিলাক কথা বুজি নাপাওঁ কেৱল মদ আৰু টকাৰ কথাহে বুজি পাওঁ নালাগে বুজিব অ ভাই এহা বান না তেতিয়াহে গাটো ৰমৰমাই থাকিব অলপ নহয় অলপ বেছিকে খাই দিলো দেশৰ অৰ্থনীতিত টনকিয়াল কৰিবলৈ আজি মোৰ তামাম ফূৰ্তি লাগিছে বে এতিয়া মই গান গাম ৰাতিৰ নহয় দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ আহিলে মই এতিয়া হাত নাদাঙো মোক আৰু মদ লাগিব আবে দিনটো কষ্ট কৰি গাড়ী চলাই 200 টকা ইনকম কৰিও তাৰে যদি বিহু কমিটি পূজা কমিটি আৰু ৰাস্তাত এই জোকৰ দৰে চুপি থকা বগা বগা চাহাবক চান্দা দিব পাৰোঁ তেনেহ'লে দেশৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে কিয় টকা খৰচ কৰিব নোৱাৰিম পাৰিম দে বাই আৰু এহাপ মদ এই মদটো প্ৰথমে কোনে উলিয়াইছিল বে তাক কোৱা হ'লে মা কসম এই ৰাস্তাতে ডাইৰেক্ট ইমৰান হাছমিৰ দৰে অপেন খাই দিলো হয় ৰে
হাইৰে আৰু নালাগে খাব আগতে বহুত খালি না যা এতিয়া ঠিক আছে মই যাওঁ হয় যাওক কিন্তু কালি ৰাতিপুৱা ঠিক 10 বজাৰ লগে লগে অহৰা চুমুকি ফিল্ডত আহিবলৈ নাপাহৰিব কিন্তু না নাপাহৰোঁ মদ খালেও দিমাগটো ঠিকেই চলে না বাৰু যাওক বাইকত মই ঘৰত থৈ আহিম আপুনি না আছেই নহয় এই দুখন পেডেল মাৰি মাৰি যাম বাবুদাৰ দৰে বাৰু ঠিক আছে আপুনি পেডেল মাৰি মাৰি গৈ থাকক মই আহিলোঁ এইজন আমাৰ গাঁৱৰ 1 নম্বৰ ভদ্ৰ ল'ৰা আগতে মই ৰাস্তাত মদ খাই পৰি থাকিলেও এৰাহেকেও চাই নাযায় কিন্তু আজি ইমান ধুনীয়াকৈ মাত দিছে আৰু মাতিছে ডাইৰেক্ট অহৰা থুমুকি ফিল্ডৰ বহাগী উৎসৱ কাৰ্যসূচীত পতাকা উত্তোলন কৰিবলৈ মাতিছে কালমে কুছ কালা খায় আবা হিন্দী ওলাই বাহিৰত গ'লে চলিবলৈ ক'ব পাৰি কিন্তু অসমত থাকিলে চবে অসমীয়া ক'ব লাগিব ইয়াত জাতি ধৰ্মৰ কোনো কথা নাই মুঠতে অসমীয়া ভাষা আৰু অসমক মোৰ দৰে স্বাৰ্থ নোহোৱাকৈ ভাল পালেই হ'ল বছ আমি সকলোৱে অসমীয়া কিন্তু কামত নোহোৱাকৈ এনেই অসমীয়া বুলি চিল্লাই থাকিলে নহ'ব না কোনোবাই বেয়া পালেও মই সঁচা কথা কমেই জুবিনদাৰ দৰে ময়ো কাকো খাতিৰ নকৰোঁ ঘেণ্টা দে না দেউতা কি হ'ল দেউতা কিনো দেনা কৰি আছ
আছ কি ক'ত আছ? তই দেখোন যোৱাকালি গধূলিৰ পৰা মদ খাই নোহোৱাকৈ বিচনাত পৰি আছ। কি তাৰমানে মই ইমান সময় সপোনহে দেখি আছো